নাৰীক ৰক্ষা কৰাটো পৃথিৱীৰ প্ৰতিজন পুৰুষৰে দায়িত্ব। অৱশ্যে পুৰুষৰ কথাটো বেলেগ। সো গাইস আজি ফাইনেলি মানে পখেনজি দাক সন্মুখত দেখা পাম। এতিয়া আমি গৈ আছোঁ চাবৰ কাৰণে, ক'ত গৈ আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো। তো গাড়ীত উঠিবই ল'লোঁ আমি এতিয়া। এইফালে ভিন্দু আৰু এইফালে নমস্কাৰ এইফালে অমূল্য দা। আমি ইতিহাস চাবৰ কাৰণে গৈ আছোঁ এতিয়া আমি। তো পখেনজি দা আহিছে, ক'লে আহিছে আপোনালোকক জেগাত গৈ কমগৈ। তো এতিয়া ভিডিঅ'টো আপোনালোকে চাই থাকক। আমাৰ গৌতম দা এতিয়া মালিক এনেকে কৈছে মালৰ ইংগিত দিয়া নিচিনাহে লাগিছে, যিটো ষ্টাইলত দিছে। সেয়া কিবা থাকি আহিলে, ক'বলৈ গ'লে মানে কিবা এটা নহয় কিবা এটা হয়ে আমাৰ। সেয়া এতিয়া ষ্টেজত আমাৰ জুবিন দা উঠিব এতিয়া। তুমি জানো সঁচানে মৰমতে মায়া। বছ ইমানে আমাৰ জুবিন গীতা সৰুটো বেছি যে, সেইকাৰণে বেছিকৈ গাব নোৱাৰি মানে, কমকৈ অকণমান নাই এখন নিদিয়ে। লখিমপুৰ চাৰিআলি পাই গ'লো এতিয়া। অপমান কৰিব এইবোৰ সহ্য কৰি চলিব পাৰিব লাগিব। বেছি হিৰোগী দেখুৱাই তোমাৰ ল'ৰাবোৰে নিজেই দেখা কৰি নহয়। মই একো হিৰোগিৰি কৰা নাই। মই হিৰো নহয় যদি কি হয় তই? সমাজৰ কূটনীতি আৰু পৰিয়ালৰ মৰমে সজোৱা ভিলেইন। এই ভিলেইনে আৰু এতিয়াৰ পৰা কাকো দয়া নকৰে, মৰম নকৰে। এই ভিলেইন এতিয়া কেৱল খং কৰিবহে জানিব। এইকেইটাহে ভাল লাগিব। পিন্ধিছো নাই তই? তহঁতে কিয় থাকিলি তাকে সুধিছো। এটা মাছ উঠে বুলিয়ে চাইছিলি, ক'লে যাওঁ বেছি মোৱা ক'ত যাওঁ তখন? ঘৰত যাওঁ। ঘৰতে যাওঁ নে পদূলি শুনিবলৈ যাওঁ মই নাজানো বুলি ভাবিছ? মৰিবি থিয় ডুবিবি। সেয়ে ভালে ভালে কৈছো মোৰ স্কুলত নাম লগা। কথা ভালকে কবি। তোৰ বাপেৰে দেখোন দাঁত এটাও নাই হা, তথাপি বলেই কমিছনা বুঢ়াই হৈছে হা। এইটো দাঁতৰ কাজ নহয় বুজিছ, মাথাৰ কাজ। মোৰ মাথাত পাৰিব মাষ্টৰে। ৰমণী মাষ্টৰ হয় মই, ৰমণীকান্ত তহবিলদাৰ। কথাবিলাক স্পষ্ট নাই, ভাল লগা নাই। চাই থাক তহঁতক মই কি দিহা লগাম। দস্তুৰমত খং উঠিছে। সেই কোলা জমিনত উঠে আৰু লগৰ দুটাক মাতি আনি ক'লো, হেল্ল' কিমান আৰু আধা পুৰা টাঙন হৈ থাক হা,
তাতকে মোৰ স্কুলত নাম লগা কি ক'লে সিহঁতে তাই বৰ অসভ্যই সৰু বৰ একো নামানে একেবাৰে বেপৰুৱা বান্দৰ মূলতাই সিহঁত দুয়োটাই মুখে ঠাট্টা কৰে সেইকাৰণে আপোনাৰ মুখখন খঙতে ৰঙা চিঙা পৰি আছে ৰঙা চিঙা ৰঙা চিঙা মই কোৱা নাই এইমাত্ৰ বিমানেহে কৈছে আৰু সৰুটো স্কুলত কৈছিল লগৰবোৰৰ আগত কি কৈছিল কৈছিল তোক দেখিলে ই হেনো ৰঙা চিঙা পৰে নাই ঘৰততো নাই বুলি জানো কিন্তু তই আহিলেই ই আগতেই কেনেকে গম পায় নে আগৰ জন্মত ই প্ৰভু ভক্তভীত আছিল আপুনি মোক কুকুৰহে বুলিলে নহয় নাপায় ছাৰ নাপায় এই ছাত্ৰক ইমান বেয়া ব্যৱহাৰ কৰিব নাপায় সেইবোৰ বাৰু বাদ দিলো তহঁত হালে মোক দেখাৰ কথা কচোন আচলতে তহঁত কোন কাৰ লগত আহিছো তোৰ লগত মাথো নে মাথোৰ লগত তই ইমান ঘনে ঘনেনো মণিকাঞ্চন সংযোগ হয় নে ছাৰ কৈছে সেই কথাবোৰ কয় নহয় মই আচলতে এই শেখৰক লগ কৰিবলৈ আহিছিলো আহতো তই শেখৰকে লগ কৰিবলৈ কিন্তু লগ পাই যাওঁ খেলাই নে মোবাইল লীলাত ধৰি আৰু ৰাজ বুজিব ছাৰ তাতকে এটা কাম কৰক আপুনি আমাক আপোনাৰ স্কুলতে নাম লগাব লগাবি মোৰ স্কুলত নাম লগাবি মইতো এনে ফাইনেল দিয়ে ঘৰ আহিছো হোষ্টেলৰ পৰা ঘৰত এনে থকাতকৈ পঢ়াকে লগ কৰোঁ দেউতাৰ স্কুলখন বেলেগত চানি ঘৰৰ পৰা উঠা পৰিব নহয় দেউতা লাগিলে আৰু 2-4জন আমি আপোনাৰ স্কুলত নাম লগাব মুঠতে ছাৰৰ স্কুল বিলুপ্ত হ'বলৈ নিদিওঁ মজা এহে গুণী শিক্ষাৰ্থীৰ লক্ষণ হৈছে সঁচাই তেনেহ'লে একো চিন্তা নাই মই এই মাত্ৰ এডমিশ্যন ৰেজিষ্টাৰ লৈ আহিছো তই কিন্তু নকলাবি দেই মই কিবা সেই খোলা জামিনী বুজাই নেকি যে আপোনাক বৰ্ড হ'ল কমিটি বুলি কৈ পলাই ফাঁক মাৰি ভাগ্য ভাল আজি খাওঁ কাটে দুটা ষ্টুডেণ্ট পাই হৈছে তই ইয়াক চাহ এই কৈছো আহিছো তই কিন্তু নকলাবি দেই ঐ তই মোৰ দেউতাক এনেকৈ জ্বলাই কিয় মাৰ হা বাদ দে সেইবোৰ ইমান দিনৰ মূৰত অলপ মৰম কৰিবলৈ দে না কি আছে সপোন হলা হাউ ৰোমান্টিক কবিতা সময় শিকালে বয়সে বুজালে তই মোৰ মধুৰ for romantic talk. পৃথিৱীৰ প্ৰতিজন পুৰুষৰে দায়িত্ব তোৰ সুখৰ কাৰণে মই সকলো ত্যাগ কৰিবলৈ সাজু আছো মোৰ নিজৰ জীৱনৰ প্ৰতি ইমান মায়া নাই কিন্তু তোক মই বৰ ভাল পাওঁ তোৰ বিদ্যা বুদ্ধিক সন্মান কৰোঁ সেয়েহে তোৰ জীৱন নিৰ্মাণৰ স্বাৰ্থত মই প্ৰতি মুহূৰ্ততে আত্মবলিদান দিবলৈও সাজু আছো তই মোক ভুল নুবুজিবি
তই মোক বলৎকাৰী সজালি মোৰ বিৰুদ্ধে কেছ দিছিলিগে তোক আজি মোৰ হাতৰ পৰা কোনে বচাব বাবু অ কিবা হেনো নৰক কৰিছতো আবুল আবুল বকিছ তই ভিতৰলৈ গ'ল তই কৈছ ভিতৰলৈ গ'ল বেয়া বস্তু হয় দে ঘৰতে ঘাপ মাৰি দিলে হাৰি যাম মৰি যাম হাৰি নাযাওঁ তই মৰিবি অতি সোনকালে মৰিবি তই তোৰ প্ৰতীকটো আত্মাই সদায় মৰিম তোক অলপ চব কৰিছে ক'ত মাছ কৰিবি গমেই পাই মানে পানী জীৱনত ভিতৰৰ পৰা ওলাই আহিব তই মৰি গ'লে কিন্তু কি হ'ব পাৰিবি